কবিতার শিরোনাম হারামজাদার পদ্য। কবি প্রাণজিৎ বরা। ধুর সালা কাপোৰ ফাঁচ লবলৈও যাৰ গা উদি তাৰ আকৌ কাপোৰ, সালা হারামজাদা সময়। সব কিবা ৰাস্তাৰে ৰেল যোৱাৰ নিচিনা, ৰেলৰ চিৰিৰে বাছ যোৱাৰ নিচিনা। সব কিবা অমিতা গছত ধান, ধান গছত আম, পানীৰ জেগাত বিয়েৰ, ভাতৰ জেগাত কেক, সালা দুনিয়া ভৰ মস্তি, মস্তি সালা হারামজাদা। ভোগ ভোগ সালা ভূত, ভূত আৰু ভোগ য'ত একে, কেৱল ত আৰু কৰ খেল। চালা কোনে ভাবি মৰে ক'ত, হঠাৎ ফাটি যায় তিনিটকীয়া চাউলৰ বস্তা। কোনে মাথা গৰম কৰে, ক'ত নোহোৱা হৈ ক'ত দাউ দাউকৈ জ্বলে সুলভ মূল্যৰ কেৰাচিনৰ ড্ৰাম। হাত নকপে চালা হারামজাদা। কোনে টেনশ্যন লয় শেষ বাছখনৰ পৰা কাৰ ঘৰৰ ছোৱালীক পেলাই দিলে কোনে দলিয়ায়। সব হারামজাদা চালা, সব বেইমানৰ দুনিয়াত কাৰ ইমান ফুৰ্চত। মাছ বজাৰত ফুটা বোমাত কুঙা মানুহটোৰ বুকুৰ মাজৰ মাছকেইটাৰ এবাৰ খবৰ লয় কাৰ ইমান ফুৰ্চত। কোম্পানীৰ সিকিউৰিটি একমাত্ৰ ল'ৰাটোৰ সিকিউৰিটিৰ এবাৰ খবৰ লয় হারামজাদা চালা। সেই ইনকামেৰে আজু দেউতাৰ ঘৰ বগৰাই দিয়া, হাফ ৱাল হ'লেও লগত এটা মাথো ডিছ টিভি। সব চালা হারামজাদা। সৰ্বজনতা ভগৱানেও আনকি নকয় কোনে মন্দিৰত থৈ গ'ল গৰুৰ হাড়, মছজিদত গাহৰিৰ টুকুৰা। হালাল কৰা আৰু হালাল নকৰা, জুই জ্বলা আৰু জুইত পুৰি ছাই হৈ যোৱা। তাৰ পাছত আৰু কি চালা, নিজা নিজা শ্বহীদ শিবিৰ, শিবিৰত ভূতবোৰ লগত ভোগ, ভোকৰ জাৰণিত হালাল কি। কোন ভগৱানে চালা খবৰ ৰাখে, ভগৱানে খবৰ ৰাখে কেৱল কোনে তেওঁৰ নাম লৈছে শ্ৰদ্ধাৰে, আৰু বিশেষকৈ মনত ৰাখে TRPকো গেৰেপ নকৰি কোনে কাউৰী কুকুৰে নোখোৱাকৈ তেওঁৰ কৰিছে শ্ৰাদ্ধ। ঠিক এনেকৈয়ে চলিব লাগিছে, চলিব শাস্ত্ৰ, উৎসৱ, উন্মাদ বুদ্ধ, নিহত মাৰ্গ। সব সালা হারামজাদা। ভাকুত কুটাই দিয়া, গুলজাৰ হৈ যাব খাদৰ ভিতৰত খাদ, নদীৰ ভিতৰত নদী, চিঞৰৰ ভিতৰত চিঞৰ। ইমান দিনে বেফিকিৰ চাব পাৰিব লাগিছিল, সমজদাৰ হ'ব লাগিছিল। কোনে কেনেকৈ চিঞৰে, কিয় চিঞৰে, কেতিয়া কলৈ যায় সেই চিঞৰ। সব সালা হারামজাদা, দেখিও নেদেখা, বুজিও নুবুজা, শুনিও নুশুনা। মই কি এই সব হারামজাদা পৃথিৱীৰ ৰখীয়া? এই কবিতাও কি হারামজাদাৰ কবিতা? পুৱাৰ জাবৰৰ ট্ৰাকে সামৰি লোৱা চালা হারামজাদা। সব কিবা ৰাস্তাৰে ৰেল যোৱাৰ নিচিনা, ৰেলৰ চিৰিৰে বাছ যোৱাৰ নিচিনা।